নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল ৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল ৰাজলৈ। বন্ধুসকল, যদি আপোনাৰ স্মাৰ্টফোনৰ বেটেৰী বহুত সোনকালে ডিছচাৰ্জ হৈ যায় আৰু ফোনটো বাৰে বাৰে গৰম হৈ যায়, তেন্তে মই আজি আপোনালোকক 5টা টিপছ দিম, যাৰ জৰিয়তে আপুনি আপোনাৰ ফোনৰ বেটেৰী বেকআপ বঢ়াব পাৰিব। তেন্তে ব'লক বন্ধুসকল, আমি জানো এই 5টা টিপছৰ বিষয়ে। বন্ধুসকল, 1 নম্বৰ টিপছটো হৈছে আপডেট। আপোনালোকে আপোনালোকৰ ফোনৰ ছফ্টৱেৰ আৰু এপছবোৰ আপডেট কৰি থাকক। ঠিক আছে বন্ধুসকল, আপডেট বহুত ইম্পৰ্টেণ্ট হয়। যদি আপডেট নকৰাকৈ এপছ বা ছফ্টৱেৰ চলোৱা হয়, তেতিয়া আপোনাৰ ফোনৰ পাৰফৰ্মেঞ্চ শ্ল' হৈ যায়, যাৰ কাৰণে আপোনাৰ ফোনৰ বেটেৰী বহুত সোনকালে গৰম হয় আৰু ডিছচাৰ্জ হয়। বন্ধুসকল, 2 নম্বৰ টিপছটো হৈছে ফুল চাৰ্জৰ পৰা বচাওক। আপোনালোকে আপোনালোকৰ বেটেৰী 100% লৈকে চাৰ্জ নিদিব। ঠিক আছে বন্ধুসকল, আপোনালোকে 90% চাৰ্জ হোৱাৰ পাছত ফোনটো চাৰ্জৰ পৰা এৰুৱাই দিব। ইয়াৰ উপৰি আপোনাৰ ফোনৰ বেটেৰী ৰঙা লাইন মানে 15%তকৈ কম হ'বলৈ নিদিব। ঠিক আছে বন্ধুসকল, দৰাচলতে ফোনটো একেবাৰে চাৰ্জ নাইকিয়া বা অভাৰ চাৰ্জ কৰোঁতে বেটেৰীত প্ৰভাৱ পেলায়। ঠিক আছে বন্ধুসকল, নতুন স্মাৰ্টফোনবিলাকত অভাৰ চাৰ্জ হ'লেও ইমান প্ৰভাৱ নপৰে। যদি আপুনি পুৰণা স্মাৰ্টফোন ইউজ কৰে, তেন্তে আপুনি ফোনটো 90%ৰ পাছত চাৰ্জৰ পৰা এৰুৱাই দিব আৰু 20% লৈকে পাওঁতে ইয়াক আকৌ চাৰ্জত লগাই দিব। বন্ধুসকল, 3 নম্বৰ টিপছটো হৈছে এণ্টিভাইৰাছ। ভাইৰাছে ফোনৰ পাৰফৰ্মেঞ্চত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ পৰা আপোনাৰ ফোনৰ বেটেৰী বহুত সোনকালে গৰম হ'বলৈ ধৰে। ঠিক আছে বন্ধুসকল, আপোনালোকে ফোনত এণ্টিভাইৰাছ এপ ডাউনলোড কৰি লওক আৰু ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখক। বন্ধুসকল, 4 নম্বৰ টিপছটো হৈছে গেম খেলা টাইপত চাৰ্জ নিদিব। দৰাচলতে হাই গ্ৰাফিক্স থকা গেমবিলাকে ফোনৰ ৰেম, গ্ৰাফিক্স আৰু বেটেৰী একে সময়তে ইউজ কৰে। এনেকুৱা টাইমত যদি আপুনি ফোনটো চাৰ্জত লগাই গেম খেলে, তেন্তে আপোনাৰ ফোন গৰম হ'ব আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ বেটেৰীৰ ওপৰত পৰিব আৰু বেটেৰীৰ পাৰফৰ্মেঞ্চ বেয়া হোৱা এইটো এটা বহুত ডাঙৰ কাৰণ। বন্ধুসকল, এতিয়া আমি একেবাৰে শেষৰ টিপছটোলৈ যাওঁ, মানে 5 নম্বৰ টিপছ। 5 নম্বৰ টিপছটো হৈছে পুৰণা এপছবোৰক ডিলিট কৰক। বন্ধুসকল, যিবোৰ এপছ আপোনালোকে ইউজ নকৰে, সেই এপছবোৰক আপোনালোকে আনইনষ্টল কৰি দিয়ক। ঠিক আছে বন্ধুসকল, যদি আপোনালোকে এই 5টা টিপছ ইউজ কৰে, তেন্তে আপোনালোকৰ বেটেৰী বেকআপ বহুতখিনি বাঢ়ি যাব। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানখিনিয়ে আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।